বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়াম বা অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলসমূহ অনুষ্ঠিত হয়। 2004 চনৰ জুন মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পিছত ষ্টেডিয়ামৰ ক্লাব হাউচ আৰু ষ্টেণ্ডৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব নিৰঞ্জন শাহে। 2012 চনৰ 4 নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা আন্তঃৰাজ্যিক এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু উৰিষ্যাৰ মাজৰ মেচখনে হৈছে এই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন মেচ। 2017 চনৰ 10 অক্টোবৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় টি20 ক্ৰিকেট ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয়। মেচখনত অষ্ট্ৰেলিয়া 8 উইকেটত বিজয়ী হয়। 2018 চনৰ 21 অক্টোবৰত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। এই খেলখনত ভাৰত 8 উইকেটৰ ব্যৱধানত বিজয়ী হয়। 2019 চনৰ 4 মাৰ্চৰ পৰা 9 মাৰ্চলৈ ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। ইংলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা এই তিনিখন খেলত ইংলেণ্ডে 3-0 ব্যৱধানত শৃংখলাটোত বিজয়ী হয়। 2020 চনৰ 5 জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি20 খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল হয়। এই বৰ্ষাপাৰা ষ্টেডিয়ামখনত 40,000 দৰ্শকে একেলগে খেল উপভোগ কৰাৰ সুবিধা আছে। ইনডোৰ অনুশীলন, ক্ৰিকেট পিচ, ছুইমিং পুল, জিম ইত্যাদি সকলো অত্যাধুনিক সা-সুবিধা ইয়াত উপলব্ধ। পিছলৈ এই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনক ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম নামেৰে নামকৰণ কৰা হয়। 2022 চনৰ 2 অক্টোবৰত এই বৰ্ষাপাৰা ষ্টেডিয়ামতেই হ'বলৈ গৈ আছে ভাৰত আৰু চাউথ আফ্ৰিকাৰ মাজৰ আন এখন টি20 আন্তঃৰাষ্ট্ৰীয়